2023 বৰ্ষৰ IPLত চেন্নাই ছুপাৰ কিংছ দলটোৱে এনেকুৱা এজন খেলুৱৈক দলৰ পৰা বাহিৰ কৰি দিলে যিজনে বৰ্তমান সময়ত 5 দিনৰ ভিতৰত 3টাকৈ চেঞ্চুৰী লগাবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত বিজয় হাজাৰে ট্ৰফিত খেলুৱৈসকলে ভাল প্ৰদৰ্শন দেখুৱাবলৈ চেষ্টা কৰি আছে। কাৰণ কোনো এজন খেলুৱৈ বিজয় হাজাৰে ট্ৰফিত ভাল প্ৰদৰ্শন দেখুৱালে তেওঁৰ IPLতো ডিমাণ্ড বাঢ়ি যায় আৰু লগতে IPL টীমবিলাকে সেইজন খেলুৱৈক ক্ৰয় কৰিবলৈ চেষ্টা কৰে। 2023 বৰ্ষৰ IPLৰ এই সপ্তাহৰ ৰিটেনশ্যন লিষ্টৰ পৰা চেন্নাই ছুপাৰ কিংছ দলটোৱে তামিলনাডু খেলুৱৈ এন জগদীশনক টীমৰ পৰা ৰিলিজ কৰি দিয়ে আৰু এইফালে এন জগদীশনে বিজয় হাজাৰে ট্ৰফিত ৰানৰ বৰষুণ নমাই দিছে বুলিয়ে ক'ব লাগিব। কাৰণ এইটো টুৰ্ণামেণ্টত এন জগদীশনে 5 দিনৰ ভিতৰত 3টাকৈ চেঞ্চুৰী লগাবলৈ সক্ষম হৈছে। বৰ্তমান সময়ত এন জগদীশনে বহুত ধুনীয়া ফৰ্মত আছে। বিজয় হাজাৰে ট্ৰফিত এন জগদীশনে তামিলনাডু টীমৰ হৈ খেলে আৰু এইজন খেলুৱৈ এইটো টুৰ্ণামেণ্টত 3বাৰকৈ চেঞ্চুৰী কোবাইছে। প্ৰথমতে তেওঁ অন্ধ্ৰ প্ৰদেশৰ বিপক্ষে 114 ৰানৰ এটা ইনিংছ খেলিছিল আৰু তাৰ পাছত ছত্তীশগড়ৰ বিপক্ষে 107 ৰানৰ ইনিংছ খেলে আৰু একেবাৰে শেষত গোৱাৰ বিপক্ষে 168 ৰানৰ এটা ধুমুহাৰ দৰে ইনিংছ খেলে। চেন্নাই দলটোৱে যদিও তেওঁ ৰিলিজ কৰি দিলে কিন্তু তেওঁ এই প্ৰদৰ্শন দেখি IPL অকশ্যনৰ পিছৰ মাহত কোনোবা নহয় কোনোবা দল এটাই তেওঁক নিশ্চয় কিনিব। এইটো চাবলগীয়া হ'ব যে তেওঁ কোনটো দলে ক্ৰয় কৰিব পাৰে। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেললৈ প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।